এইটো হ'ল গুৱাহাটী কুমাৰপাৰা পাঁচআলি। আপোনালোকে চাই থাকক, মই আপোনালোকক গুৱাহাটীৰ কিছুমান চাই থাকক খালি আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এইপিনি যেতিয়া মই গৈ থাকোঁতে আপোনাৰ কুমাৰপাৰা পাঁচআলি এইফালে যাব পাৰে, এইফালেও যাব পাৰে। তো মানে আপোনাৰ এইপিনি চিধা ৰাস্তা হয়, যিহেতু মই চিধা গৈ আছোঁ, পিছপিনেদি আহি আছিলোঁ। তো এইপিনেদি আপোনালোকক অকণমান আগত আছে আৰ্টগাঁও যিটো মন্দিৰটো আছে, বৰ ধুনীয়া মন্দিৰ। আপোনালোকক সেইটো দেখাই আছোঁ মই, আপোনালোকে খালি চাই থাকক। আৰু এই ৰাস্তাটো বহুত জাম থাকে, যিহেতু সৰু ৰাস্তা হয়, ছিংগেল। এইটো ৰাস্তা দি আহিব লাগে, এইটো ৰাস্তা দি যাব লাগে। তো কিছুমান ৰাস্তা আছে আৰু গুৱাহাটীৰ চাইডে তো থাকিবই যাম, যিহেতু গুৱাহাটী মেইন ৰাস্তাতে যাম থাকে আৰু তেতিয়াহ'লেতো সৰু ৰাস্তা কি হয়নে নহয়? তো চাই থাকক আপোনালোকে, মন্দিৰটো পালোৱে আহি। মন্দিৰটো ধুনীয়া হয়, কিন্তু একচুৱেলি বৰ ধুনীয়া। চাই থাকক আপোনালোকে। তো আহি পালোঁ আৰ্টগাঁও মন্দিৰ। তো আপোনালোকে চাওক মন্দিৰটো আপোনাৰ বৰ ধুনীয়া হয়। এইটো হৈ গ'ল মন্দিৰ আপোনাৰ, চাওক বৰ ধুনীয়া মন্দিৰটোতো মই চাইডেদি দেখালোঁ আপোনাক। এতিয়া মই আপোনালোকক ফ্ৰণ্ট চাইডতে দেখাম, বৰ ধুনীয়া লাগে। যিহেতু চাৰিওপিনে গাড়ী আহি থাকে, এইটো ভাল লাগে মানে। আৰু ধৰি লওক তো এইটো ফ্ৰণ্ট চাইডটো হৈ গ'ল। চাৰিওপিনে গাড়ী আহি থাকে, ধৰি লওক এপিনে গাড়ী সিপিনে গাড়ী। এইটো তিনিআলি, একচুৱেলি তিনিআলি মাজত আছে, তাৰমানে এইটো খুব মাজত আছে। তো চাৰিওপিনে আছে আপোনাৰ, যোনফালে যেনেকুৱা মানুহ যায়, মানে দৰ্শন কৰাৰ নিচিনাকৈ হয়, যিহেতু বহুতে ভাল লাগে। তো মই সদায় অহা যোৱা কৰি থাকোঁ, ভাবিলোঁ আজি ভিডিঅ'টো কৰি দিওঁ। তো আপোনালোকেও চাওক। চাইডতে আছে আপোনাৰ মাৰোৱাৰী হস্পিটেল। তো আপোনালোকক মই দেখাওঁ, চাওক। তাৰ কাষতে আছে ডাঙৰ মাৰোৱাৰী হস্পিটেল বুলি কয় এইটো। বৰ দীঘল, এইটো বহুত দীঘল মাৰোৱাৰী হস্পিটেল। এইটো প্ৰাইভেট হস্পিটেল হয়, বহুত ওখ আছে, বহুত ডাঙৰো হয়, যিহেতু প্ৰাইভেট হয়। আৰু গমেই পাইছে আপোনালোকে, লাহে লাহে আপোনাৰ বজাৰ বহে। চাওক কিমান যাম, সেইটোতো সৰু সুৰা যাম। এনেকুৱা যাম ন, গৰম দিনত কঁপালৰ পৰা তলত পৰি যায় ঘাম। হৈ গ'ল মাৰোৱাৰী হস্পিটেলৰ এইটো মেইন গেটটো। ইমান লাম্বা, মই তাৰে পৰা আহিলোঁ, ইমান লাম্বা। এইটো হৈ গ'ল আপোনাৰ ৰাস্তা পথেদি, যিটো আপোনাৰ এইটো হৈ গ'ল আঠগাঁও কবৰস্থান হয়। এইটো সেইপিনে এইটো এইটো এটা কবৰস্থানটোৰ কাষতে এটা আপোনাৰ হিন্দুত্বৰ গৌশালা আছে, যিটো এইটো গৌশালা হয়। গৌশালা মেইন গেটটো মই দেখাই আছোঁ। ইয়াৰ ভিতৰতে মানে বহুত ডাঙৰ মেলা হয়, গম পাইছে নাই, বহুত ডাঙৰ মেলা। তো এনেকৈ ভিডিঅ'টো চাই থাকক, মই মেইন গেটটো আপোনালোকক দেখাই আছোঁ। একচুৱেলি গৌশালাটো যিটো আছে নহয়, এইটো মানে একদম মাৰোৱাৰী হয়। তো তাতে বিভিন্ন ধৰণৰ মানুহ যাব পাৰে, তাতে কোনো বাধা নাই। এই হ'ল গৌশালা মেইন গেট। বছৰত এবাৰেই হয়, বহুত ডাঙৰ। এই তাৰে পৰা ধৰি কিনে আপোনাৰ এইটো মেইন গেট। এই সেইপিনে আপোনাৰ এণ্ট্ৰি গেট আছে, একচুৱেলি যেতিয়া মেলা হয়। তো এইটো আপোনাৰ এক্সিট হয়, আপুনি যাব পাৰে। তো আপোনালোকক মেলাটো দেখাই আছোঁ বাৰু, চাই থাকক। যোৱা বছৰৰ মেলা। তো চাওক, ইয়াতে ঘাঁহ বিক্ৰী কৰে, 20 টকা হয় এটা বাণ্ডুল, যিহেতু লৈ কেনে আপুনি গৰুক খুৱাব পাৰে। এইটো হ'ল গৌশালাৰ মেইন গেট, বছৰত এবাৰ খোলে। এইটো হ'ল মেইন গেট। लोक ठकुराई की मैं एक
তো কেনেকুৱা লাগিলে যোৱা বছৰৰ ঘৰচোলা মেলা কমেণ্ট কৰি ক'ব। মোৰ দেখাব লগা বহুত কিবা কিবি আছে গুৱাহাটীখন বাট দেখাম আপোনালোকে, কিন্তু আপোনালোকে খালি চাই থাকক মোৰ ভিডিঅ'টো। নেক্সট এইটো ভিডিঅ'টো চাব আপুনি, নেক্সট ভিডিঅ'টো আপোনালোকে চাব। খালি প্লিজ মই গাড়ী চলাই কিনে মই আপোনালোকক কৈ আছোঁ যে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকে খালি চাই থাকক, মই কিছুমান দৃশ্য দেখাম, আপোনালোকৰ যেতিয়া ভাল লাগিব লাগে হয় নাই, চাই থাকক আপোনালোকে। চাওঁতে এটা জেগা পালোঁ, যিটো জেগাটো হ'ল আপোনাৰ লেতেৰা জেগাই ক'ব গ'লে, মানে ভাবিছোঁ আপোনালোকক দেখাই দিওঁ। এইটো চাওক, এই সিপিন্ধি মেইন ৰাস্তা হয়, তাতে ৰাস্তা আছে, সিপিন্ধি তলেদি গুচি যায়গৈ পানীটো, যাই কেনে ব্ৰহ্মপুত্ৰত পৰেগৈ আৰু এইপিন্ধি আহে। এইটোতো মন্দিৰ এটা আছে বাৰু, কাষতে মন্দিৰ আছে। একচুৱেলি মন্দিৰ বহাব ঠিকেই, একো নাই, এইটো সমিতিৰ ৰাইজৰ অধিকাৰ আছে চাই কেনে যিহেতু কৰিছে, তো আপোনালোকে চাই থাকক, তাত আৰু কি ক'ম। আৰু মন্দিৰটোৰ সিফালে দেখা পোৱা নাছিলে নহয়, তো এইটো হৈ গ'ল, এইটো হৈ গ'ল চাওক। তো এইটো হৈ গ'ল, আৰু কাষত এইটো মন্দিৰটো ধুনীয়া আছে, ধুনীয়া মন্দিৰ কাষতে আছে, যিহেতু মুকল জেগা, গছ গছনিও ছাইডত এডাল গছ আছে, এডাল গছ আছে, ছাইডত একো গছ নাই বাৰু। তো এইটো মন্দিৰটো হৈ গ'ল, গম পাইছেই, চাই থাকক, শিৱ মন্দিৰ হয়, কৃষ্ণ প্ৰভু দেই ভোলেনাথ। একদম কাষৰ দৃশ্য হয় এইটো হ'ল চুইচ গেট। বেছি পানী হ'লে খুলি দিয়ে, নহ'লে সুবিধা হ'ব নহয়, কিমান লেতেৰা পানী। তো চুইচ গেট এটা প্ৰয়োজন হয়, যিহেতু চুইচ গেট আছে ইয়াতে। তো মোক লাগিছে এইটো চাফা কৰি আছে, কাৰণ চাফা কৰি আছে যদি ভালেই, কাৰণ কিহৰ কাৰণে চাফা নকৰিলে আপোনাৰ এইটো বহুত বেয়া দেখে একচুৱেলি, আৰু যিমান লেতেৰা থাকিব বস্তুটো পচি গ'লে সিমান গোন্ধ ওলায়। তো বৰ ধুনীয়া কৰিছে, আগতে লেতেৰা আছিলে বাৰু, তো এতিয়া চাফা কৰি এইখিনি পালে, যিহেতু এতিয়া চাফা কৰি আছে কাষৰকৈ, এইবিলাক চব চাফা হৈছে, এইবিলাক চব চাফা কৰিছে, কাৰণ গোটেই লেতেৰাখিনি ইয়াতে আহেতো, তো তাৰ কাৰণে এই আছে জাবৰখিনি। গুৱাহাটীৰ পৰা আপোনাৰ জাবৰবিলাক উঠাই লৈ আহিছে এটা এটা জেগাৰ পৰা। এইটো হ'ল জাবৰৰ গুদাম, যিহেতু তাতে সোমাই গৈছে, সোমাই কিনে এতিয়া আৰু JCB দি কিনে এখন ডাম্পাৰ ল'ব, ডাম্পাৰ লৈ কিনে ইয়াৰ যিটো মেইন জেগা হয়, সেই জেগাটোত পেলাবগৈ। আগতে এই জেগাটো আপোনাৰ গুৱাহাটীৰ এই জেগাটো আগতে চেৰাভাটি বুলি ক'লে মানে আপোনাৰ গুগলতো চাৰ্চ কৰিলে ওলায়, আজিকালি নোলায়। আজিকালি আপোনাৰ আৰিয়ান নগৰ বুলি মাৰিব লাগিব, যিহেতু ব্ৰিজখন বনাইছে, ব্ৰিজখন বনোৱাৰ পিছৰ পৰা জেগাৰ নামটো চেঞ্জ হৈ গ'ল, নামটো হ'ল আপোনাৰ আৰিয়ান নগৰ। চাই থাকক, ব্ৰিজখন ষ্টেণ্ডাৰ্ড বনাইছে বাৰু। এইপিনেদি যাব আপোনাৰ নেপালী মন্দিৰ, যিহেতু পল্টন বজাৰ হয়, এইপিনেদি আপোনাৰ ৰেলৱে ষ্টেচন যাব পাৰে, আৰু এইপিনেদিও যাব পাৰে আপোনাৰ আই লাভ গুৱাহাটী, এইপিনে যাব পাৰে GMC, যাব পাৰে। এইটো তলৰ দৃশ্য, আৰু মই এতিয়া এইপিনেদি যাম, আপোনালোকে চাই থাকক। আহোঁতে শিৱ মন্দিৰ আৰু এটা দেখা পালোঁ, যিহেতু কিন্তু দেখা পাই মোৰো মনটো ভাল লাগিছে, তো আপোনালোকক মই ভাবিছোঁ দেখাম। সেইটো ইমান ধুনীয়া গছৰ তলত আছে, মন্দিৰটো ধুনীয়া আছে, আৰু মানুহো আছে, আৰু এইটো গছ, আহঁত গছ, এইটো আহঁত গছ বুলি কয় আপোনাৰ। আহঁত গছৰ তলত কি ধুনীয়াকৈ আপোনাৰ মন্দিৰটো আছে, আৰু বাহিৰৰ চাইডে যদি মই ওলাই যাওঁ, ৰ'দ পৰি আছে, বাট ইয়াতে আপোনাৰ কি ধুনীয়া ঠাণ্ডা আৰু টেহা আছে, বৰ ধুনীয়া। ভাঙাঘৰ ব্ৰিজ পাই গ'লোঁ, ভাঙাঘৰ ব্ৰিজৰ কাষতে আছে আপোনাৰ প্ৰাইভেট হস্পিটেল নেম কেয়াৰ, বহুত ডাঙৰ হস্পিটেল হয়, আৰু এইপিনে গ'লে আপোনাৰ GMC, যিহেতু গভৰ্ণমেণ্ট মেডিকেল কলেজ, যিটো গুৱাহাটী মেডিকেল কলেজ, তো আগত আছে আপোনাৰ। তো ব'লক আপোনালোকক বনাওক, চাই থাকক খালি। বৰ্তমান আছোঁ ভাঙাঘৰ ব্ৰিজৰ তলত, এইটো ওপৰত আছে তিনিআলিটো, এইপিনে গ'লে নেম কেয়াৰ ভাঙাঘৰ, এইপিনে GS ৰোড আপোনাৰ খানাপাৰা, আৰু এইপিনে গ'ল আপোনাৰ পল্টন বজাৰ ৰেলৱে। আপোনালোকে দেখিছে ব্ৰিজখন কি ধুনীয়া কালাৰ হৈ আছে, কি ধুনীয়া লাগি আছে। ইয়াৰ আগত আপোনাৰ কালাৰ নাছিলে, কালাৰ কৰিছে সেইকাৰণে, কাৰণ বাহিৰৰ প্ৰেচিডেণ্ট আহি আছিলেতো, তাৰ কাৰণে। চাওক কি ধুনীয়া আপোনাৰ গামোচা আকাৰত প'ষ্টাৰত আঁকি দিছে। ইয়াতে আপোনাৰ বহুতকেইটা ব্ৰিজ আছে, তো এনেকুৱা থৈ দিছে,
ৰাতি দৃশ্যটো আৰু ধুনীয়া লাগে যিহেতু ৰাতি দৃশ্যত আপোনাৰ লাইট লগোৱা আছে বৰ ধুনীয়া লাগে এই লাইটৰ চাইড সৰু লাইট লগাইছে এটা কালাৰিং হৈ আছে গৈ আছোঁ এতিয়া খানাপাৰা যোৱা পেনে যিহেতু নাযাওঁ আপোনালোকক দেখাই দেখিম GS Road ফুল কিন্তু বহুতে নাজানে বহুতেও জানে যিসকল নাজানে তেখেতসকলে মই কৈ দিওঁ GS Road মানেটো হ'ল আপোনাৰ গুৱাহাটী শ্বিলং ৰোড ঠিক আছে গুৱাহাটী শ্বিলং ৰোড কাৰণ এই ৰাস্তাটোৱে যিটো ৰাস্তা মই গৈ আছোঁ চিধা চিধি আপোনাৰ সেইপিনেদি শ্বিলং ওলাব পাৰে যিহেতু যোৰাবাটৰ পৰা আপোনাৰ ৰাইট চাইডে ঘূৰি কেনে গ'লে তো আপোনালোকক ওলাব শ্বিলং তো এই ৰাস্তাটো হ'ল আপোনাৰ GS Road তো মই এতিয়া টাৰ্ণিং লৈ আছোঁ এইটো দৃশ্য দেখালোঁ এতিয়া মই দেখাই আছোঁ আপোনাক বেলেগ এটা চাইড ফাইনেলি মই আহি পালোঁ নিজৰ কৰ্মস্থানত আৰু বাহিৰত যিটো বহুত গৰম হয় মই গৰমৰ পৰা আহিছোঁ এতিয়া মই গম পাওঁ এতিয়া কিমান গৰম বাহিৰত কাৰণ AC চলি আছেতো ঠাণ্ডা তো এইখিনিৰ পৰা মই ভিডিঅ'টো সমাপ্ত কৰোঁ বাই বাই